হঠাৎ বিহু মঞ্চত জুবিন গাৰ্গে মদাহী বুলি ক'লে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলোৎপল বৰাক যিটো দৃশ্য দেখিলে আচৰিত হৈ পৰিব আপোনালোকো মঞ্চত সকলোৱে আগত লাজ দিলে নীলোৎপল বৰাক আৰু জুবিন গাৰ্গে ক'লে যে নীলোৎপল ক'ত গলি ক'ত মদ খাই আছগৈ তই নাই ইমান নাখায় মাজে মাজে খায় এনেই ধেমালি কৰিলোঁ আমাৰ পোৱালি ক'ত গ'ল আমাৰ কি গান এটা গাম বুলি কৈছিলে নীলোৎপল ক'ত গলি ক'ত মদ খাই আছগৈ তই নাই ইমান নাখায় মাজে মাজে খায় এনেই ধেমালি গ'লে তেনেকৈ নাখায় সি বোলে 2 ঘণ্টা গান গাইছে মই বোলো আকৌতো গাবলৈ মন গৈছে যে মোৰ লগত সেইটোৱে মৰম নীলোৎপল আমি ইয়াক মই ইমান মানে এইবাৰ ইমান বৰ বেছি ডাঙৰ নহ'লে সৰুৱে হৈ থাকিলে কিন্তু বহুত সৰুৰ পৰা পাইছোঁ আৰু সি মাজুলীক লৈ ইমান ধুনীয়া গান কৰিছে আপোনালোকক লৈ চ' আপোনালোকে সম্পদ আপোনালোকৰ মৰমৰ সি আৰু সি ইমান 2 ঘণ্টা গান গোৱাৰ পিছত কৈছে আকৌ গান গাম গান এটা গাম ঠিক আছে কি গাবি দুপৰৰ বুহনা অঁ দিগন্ত ভাৰতীয়ে লিখা তই ফোন মাৰচোন মই ষ্টেজত গানটো গাব লৈছোঁ লিৰিক্সটো কওক আপুনি